নমস্কাৰ, মই তৰালে অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 8:30 আৰু আমাৰ আজি ৰাইজৰ নামঘৰত পালনাম আছে। তাৰ কাৰণে ৰাতিপুৱাই 8:30 বজাতে ভাগৱত ঘূৰাব আহিছে আৰু সেয়েহে গা পা ধুই ভাগৱতত সেৱা কৰিলোঁ। লগতে আজি হোম টুৰো দিম বুলি ভাবিছোঁ। দেখুৱাবলৈ বিশেষ একো নাই, তথাপিতো যিখিনি আছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এইফালে এইটো আমাৰ মন্দিৰটো আৰু এইফালে গোহালিখন আৰু এইটো হৈছে ঘৰৰ সন্মুখ ভাগ। আৰু এতিয়া ভাগৱতত সেৱা কৰি ঘৰলৈ যাই ঘৰৰ ৰুমকেইটাত কি আছে আপোনালোকক দেখুৱাই আছোঁ। আৰু লগতে এইফালে দেখুৱাই দিছোঁ, এয়া হৈছে গোলাপ ফুল, ফুল বহুত ৰোৱা আছে। এই ফুল গছডাল ইমান ধুনীয়া দেখিছেনে? ইয়াতে এযোৰ চৰাইৰ বাঁহ আছে এটা, ইমান ধুনীয়াকৈ গছডাল হৈছে। কি গছ আছিল পাহৰিলোঁ মই। আৰু এইফালে হৈছে আমাৰ চোতালতে শহুৰ দেউতাৰ খেতি। ইয়াত কোনো ধৰণৰ সাৰ চাৰ একো প্ৰয়োগ কৰা নাই, বেলেগ সাৰ, মাত্ৰ গোবৰ, গৰুৰ গোবৰ। তাতে ইমান ধুনীয়াকৈ হৈছে চাওকচোন। এয়া পাতবিলাকতো ইমান ডাঙৰ ডাঙৰ হৈছে, কবিবিলাক ভালকৈ হোৱা নাই, খাব পৰা হ'ব আৰু এইখিনিতো মই টাব চাপ ধুনীয়াকৈ ৰাখি থৈছোঁ। চাৰিওফালটো ধুনীয়া কৰি সেউজীয়া কৰি থৈ দিছোঁ। ঘৰৰ কাম এতিয়ালৈ কমপ্লিট হোৱাই নাই, হয়তো বনাব 4 বছৰে হ'ল। অলপ অলপকৈ কৰি আছোঁ আৰু এইফালে এইডাল হৈছে অষ্ট্ৰেলিয়ান আলপাইন। এয়া হৈছে ফুলৰ টাববিলাকত ধুনীয়াকৈ মই মানি প্লেণ্টবিলাক লগাই থৈছোঁ। মানি প্লেণ্ট লগালে বুলি টকা পইচা একদম বহুত আহে, কিন্তু আজিলৈ আমাৰ নাহিল। মাত্ৰ শুকান পাতকেইটাই বুটলি আছোঁ। আৰু এইখন হৈছে আমাৰ বাৰান্দাখন। ইয়াতো মানি প্লেণ্টে ভৰ্তি কৰি দিছোঁ একদম টাবত। পইচা অলপমান আহে যে আহক। তাৰপিছত এইখন হৈছে মেইন দৰ্জাখন, আৰু মেইন দৰ্জাখনতে গ'লে এইটো চাইডত এইটো হৈছে আমাৰ ড্ৰয়িং ৰুমটোৰো কাম আমি এমাহ আগতহে টাইলছখিনি লগোৱা হ'ল, গ্ৰিলখিনি বাকী আছে। আৰু এইখিনি হৈছে মোৰ যৌতুকত দিয়া দেউতাৰ সম্পত্তি। এইফালে ইয়াতো মই কেইটামান টাব ৰাখিছোঁ। আৰু ইয়াৰ গছকেইডাল মই পাঠশালা ৰাসৰ পৰা আনিছিলোঁ। আৰু সেই কোণাত সেইটো হৈছে বজৰংবলীৰ ফটো। আৰু আজি ভাগৱতত সেৱা কৰাৰ পাছত এখন গীতাও দি দিছে, গতিকে মই গীতাখন এতিয়া গছৰ ওপৰত ধুনীয়াকৈ ৰাখি দিম। বিশেষ বস্তু একো নাই, এইখিনি আৰু ড্ৰয়িং ৰুমটোত আছে। কিবা কানি আৰু লগাম পাছত। এয়া চাওকচোন, বজৰংবলীৰ ফটো। এয়া মই গীতাখন ইয়াতে ৰাখি দিছোঁ। আৰু এইটো হৈছে চৰাইৰ বাঁহ, কিমান মৰম লগা হয়নে? এইটো মই কলকাতা মেলাৰ পৰা লৈছিলোঁ মাত্ৰ 80 টকাত। আৰু এইখনে আমাৰ গুণৰ ছোৱালীজনীৰ জন্মৰ সম্পূৰ্ণ ইয়াত তথ্যটো আছে, তাই ডাঙৰ হ'লে চাব পাৰিব। এইফালে এতিয়া লাফিং বুদ্ধা ৰাখিছোঁ। আৰু এইটোৱে আছিল ড্ৰয়িং ৰুমৰ লুকটো। তাৰপাছত ড্ৰয়িং ৰুমৰ কাষৰ ৰুমটো হৈছে আমাৰ এইটো ৰুমত মা দেউতাৰ। আজি একদম চাফা কৰা হোৱাই নাই, ৰাতিপুৱা গা পা ধোৱাৰ পাছতে ভাগৱতত সেৱা কৰিব লগা হ'ল যে, সেইবাবে একদম ৰুম চাফা কৰিব সময় পোৱা নাই। মাহঁতেও এনেকৈয়ে আছে, তথাপিতো দেখুৱাই দিছোঁ আপোনালোকক। বাকী বিশেষ একো নাই, মাত্ৰ এই যিমানটা বাকচ আছে ইয়াতে চব মাৰ একদম কাপোৰ ভৰ্তি। এইফালে এনেকুৱা। তাৰপাছত এইটো ৰুমৰ পৰা ওলাই এইটো হৈছে ডাইনিং হল। এয়া মই যৌতুকত অনা ডাইনিংখন, তাতো কেইটামান টাব লগাব লাগিব। আৰু এইফালে হৈছে ইনভাৰ্টাৰটো আৰু ফ্ৰিজটো আছে এইটো চাইডত। আৰু এয়া এনেকৈ সোমাই আহি এইটো হৈছে আমাৰ সৰু কিটচেনটো। এনেকুৱা লাগিছে, ইয়াতো বহুত কামে বাকী আছে। আৰু এই ৰেকটো এইদিনা বিশালৰ পৰা আনিছিলোঁ, 400 টকা ল'লে জানেনে? কিন্তু সভাত আনিলে আমি 100 টকাতে পালোঁহেঁতেন, কিন্তু আমি সভালৈ থাকিব নোৱাৰোঁ, কলকাতালৈ যাব লাগিব, সেয়েহে বিশালৰ পৰাই লোৱা হ'ল। আৰু এই ডাইনিং হলটো আমি এনেকৈ ৰাখিছোঁ, মাজত কোনো বেৰা চেৰা দিয়া নাই। টাব চাপ লগাম বুলি ভাবি থৈছোঁ। আৰু তাৰপাছত এইটো হৈছে এনেই আছে আৰু আলহী চালহী আহিলে থাকিব দিবা, বিশেষ বস্তু একো নাই। বিছনা এখন আছে,
আৰু এই বাকচটো ময়ে বিয়াত অনা আছিলে, কিন্তু ইয়াতো মানে শাহু মায়ে কব্জা কৰি লৈছে, মাৰে কাপোৰ আছে চব। কাঞ্চন কিবা কিবি ইয়াতে ৰাখি থৈ দিছোঁ। তাৰপিছত এইটো ৰুমৰ সন্মুখৰ ৰুমটোৱে হৈছে আমাৰ ৰুমটো। বিশেষ বেছি ৰুম নাই আমাৰ, আৰু এই সন্মুখৰ ৰুমটো হৈছে আমাৰ ৰুমটো। অকণ চাওঁ আমাৰ ৰুমটোত কি কিনো আছে। দেখুৱাবলৈ বিশেষ নাই দেই একো, কিন্তু যিখিনি আছে সেইখিনি দেখুৱাই দিছোঁ দেই এইবাৰ। এয়া বিচনাখন কেনেবাকৈ পাৰিছোঁ আৰু দৌৰিছোঁ বাটলৈ ভাগৱতত সেৱা কৰিবলৈ। তাৰপাছত সেই খিৰিকীখনত আৰ্টিফিচিয়েল মানি প্লেণ্ট দুডাল ৰাখিছোঁ আৰু পাত আছে, পতকাখন আছে এফালে। আৰু বিচনাখন, সেইখন বিচনাত বহুত কিবা কিবি গুণৰে এইবিলাক সামগ্ৰী চব খেলাৰ। আৰু সেইটো হৈছে আমাৰ বাথৰুমটো নেদেখুৱাব বাৰু। তাৰপাছত এইফালে গডৰেজটো ৰাখিছোঁ। ঘৰটো মানে বস্তুবিলাক একো চিডিলত ৰখা হোৱা নাই, একো ভাল লগা নাই। কেনেকৈ ৰাখে মই ভালকৈ নাজানো, আৰু এতিয়া ছোৱালীজনীৰ লগত নোৱাৰোঁ, সেইবাবে এনেকৈয়ে ৰাখিছোঁ। আৰু এইটো আলনাটো, আৰু এই বৰ্ডৰ তলৰ এই বাস্কেটটো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ, দুটা আনিছিলোঁ। এটা বাথৰুমত লগালোঁ আৰু এটা ইয়াতে মোবাইল চবাইল চাৰ্জ দিব বহুতে ভাল, সেইখিনি মই ইয়াতে ৰাখি দিছোঁ। আৰু এইটো হৈছে আমাৰ কৰিডৰটো, এইখন হৈছে বাহিৰলৈ যোৱা দৰ্জাখন। আহকচোন পিছপিনে কি আছে চাওঁ। এইটো তেনেই কিবা কিবি বস্তু থৈ দিয়া যায় আৰু এইটো চাইডৰ ৰুমটোত। আৰু এইটোৱে হৈছে আমাৰ পাছফালৰ ৰুম, পাছফালৰখিনি। আৰু সেইটো বাহিৰৰ বাথৰুমটো। তাৰপাছত সেইবাৰে আছে পুখুৰী এটা, আৰু বিভিন্ন ধৰণৰ গাছ পাব। তাৰ লগতে বহুত মানে কলৰ গাছ আপোনালোক যিমান লাগে সিমান পাব, কেৱল কল 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 কল। সেইকাৰণে বান্দৰো বেছি আছে। গাছ দি পেলাই বগৰী চগৰী বহুত কিবা কিবি টেঙাৰ গাছ আছে। মই যেতিয়া বিয়া হৈ আহিছিলোঁ ইয়াতে পোৱাই নাছিল, মাত্ৰ ঘৰটোৰ বাহিৰে। এই 3 বছৰত ধুনীয়াকৈ সেউজীয়া কৰি তুলিলোঁ, কাৰণ সেউজীয়া মোৰ খুবেই প্ৰিয়, আৰু যিমান পাৰোঁ সিমান চেষ্টা কৰিম। আৰু এইটো পুখুৰীটো কিন্তু মেটেকাৰে ভৰ্তি হৈ আছে। আৰু এয়া ৰাতিপুৱা চাফা কৰিছিলোঁ, আৰু এয়া মানুহজনে আজি চাফা কৰি একদম জাবৰ জোঁথৰবিলাক জ্বলাইয়ে আছে এতিয়ালৈকে। বহুত এৰিয়াটো ডাঙৰ হয়, সেইকাৰণে অকলে চাফ চাফাই কৰিবও নোৱাৰে। আৰু এতিয়া গা পা ধুই ভাগৱততো যাব ভাত খাবলৈ। সেয়ে কলৰ বস্তুবিলাক আমি যেতিয়া কলকাতালৈ যাম, সেয়ে যোৱাৰ আগতে এবাৰ চাফা কৰি যাব, মানে দেউতায়ো নোৱাৰে, আৰু অহালৈকে বহুতেই লেতেৰা হৈ থাকে। গতিকে আমি যেতিয়াই আহোঁ তেতিয়াই এনেদৰে এবাৰ চাফা কৰি যাওঁ। পাতবোৰ পৰি একেবাৰে লেতেৰা হৈ থাকে, এইবোৰ এতিয়া জ্বলাই দিম। আৰু ময়ো ড্ৰেছ পাতি খুলি লৈ এতিয়া ৰাতিৰ সাজৰ বাবে মই কবি নিবলৈ আহিছোঁ। এয়া আমাৰ বাচন চাওকচোন, কিটচেন গাৰ্ডেনখন চাওক, বেঙেনা লগা নাই, ভালকৈ ফুলিহে আছে। তাৰপাছত এয়া বিলাহীৰ গাছকেইডাল ইমান ডাঙৰ ডাঙৰ হৈছে, মোক দেখাই নাপায় চাওকচোন। বিলাহীও লগাই নাই, ফুলিহে আছে, লাগিব আৰু মানে কবিৰ পাতবিলাক যে একদম হাতীৰ কাণ যেন হৈছে, কোলা কোলা। কিন্তু মানে কবিবিলাক সৰু সৰু হৈয়ে আছে, তথাপিতো ছিঙিব লাগিব, মানে বান্দৰৰ উৎপাতত আমাৰ তাতে একো বস্তুৱে নাথাকে। সেয়ে এয়া চাওকচোন, কবিৰ পাতবিলাক চাওক, প্ৰায় মোৰ সমানেই হৈছে, কিন্তু কবিটো ইমান ডাঙৰ হৈছে। কিন্তু এইখিনিতে আমি ছিঙি খাব লাগিব, নহ'লে বান্দৰে খাব নিদিব। সেয়ে মই এইটোৱে লৈ ল'ম। পাতবিলাক ইমান ডাঙৰ ডাঙৰ, ইমান ধুনীয়া লগা হৈছে হয়নে? সেউজীয়া শাক পাচলিখিনি প্ৰায় আমাৰ কিনিব লগা নহয়েই। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজি আহিছোঁ।